দেখিছেনে এয়া মই বস্তাৰ পৰা গোবৰবিলাক উলিয়াই পাতি আলু ৰুলোৱে যিহেতু পাতিবিলাকত দি গৈছোঁ। খেতিয়কে সদায় এনেকৈ কেঁচা ঘাম মাটিত পেলাই খেতি কৰিব লাগে। সেইটো কাৰণে কৰিবই লাগিব, যিহেতু খেতিয়কৰ পোৱালি ন, সৰুৰ পৰা খেতিয়ে কৰি আছোঁ। সেইটো কাৰণে এতিয়া খেতিয়ে কৰি খাই যাওঁ, ল'ৰাটো শিকাব লাগিব। সেইকাৰণে মই যদি এইবিলাক কৰি যাওঁ, মোৰ ল'ৰাই দেখি অট'মেটিক নিজে নিজে কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে গোবৰ দেখে তই সদায় আৰ্হি ভাল বুলি কৈছে। মই দেখাই গ'লে, মই আৰ্হি দেখাই গ'লে ল'ৰাই অট'মেটিক নিজে নিজে কৰিবলৈ চেষ্টা কৰিব। কোনটো ছিজনত কি কাম কৰে সিও পাছত বুজি পাব। সকলোকে নমস্কাৰ জনাইছোঁ। লগতে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় সকলো ভালেই চাগে, মোৰো ভাল। মই আজি আলু ৰুম বুলি ভাবিছোঁ। কেনেকৈনো মই আলু ৰুম তাকে দেখাম। মই ক'ৰবাত গৈ ভিডিঅ' বনাবগৈ নোৱাৰোঁ, কাৰণ মোৰ সন্তানটো দেখিছে বহুত সৰু হৈ আছে। ইয়াক লৈ দূৰত ভিডিঅ' বনাবলৈ অসুবিধা হয়। সেইটো কাৰণে মই ঘৰত যিখিনি কাম কৰোঁ তাকে মই ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মোৰ মানুহজনো দূৰত আছে, কৰ্মসূত্ৰে দূৰত আছে, সেইটো কাৰণে মই ঘৰৰ সকলো কাম মতা মাৰিকি ঘৰৰ বাচনৰ পৰা ধুই পথাৰ আলু ৰোৱালৈকে সকলো কাম মই কৰিব লাগে। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব। দেখিছে এইফালে দালি, আলু, বিলাহী কুকাৰত পাতি দিছোঁ। এইফালে ভাত হৈ গ'ল, এইফালে আলু ৰুই থাকিম। কুকাৰ হুইছেল দেখিছেনে? এইখিনি আলু কি ধুনীয়াকৈ গাজি হৈ আছে, দেখিছেনে? ফুল আলু। ইয়াত মই কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। মই কৰিম ঘৰতে প্ৰস্তুত কৰা পচন সাৰৰ দ্বাৰা আলু খেতি কৰিম। দেখিছেনে? আলু ৰুবলৈ লৈছোঁ। আলু এতিয়া সেনেকৈ সৰু বাচন এটাত ভৰাই লৈছোঁ। এতিয়া মই আলু ৰুমগৈ। দেখিছেনে? এয়া মই আলু ধুনীয়াকৈ ৰুই আছোঁ। প্ৰথমতে আলুখিনি ৰুই লওঁ। পাতি কৰাটো আপোনালোকক দেখাব নহ'লে বিক্ৰমে চব সময়তে ভিডিঅ' কৰিবলৈ অসুবিধা পায়, যিহেতু সি অলপ সৰু হৈ আছে। মই কামটো কৰিছিলে ভিডিঅ' কৰাটো কৰিবলৈ অসুবিধা হয়। সেইকাৰণে পাতি কৰাখিনি আপোনাক নেদেখালোঁ, মই ৰোৱাটোৱে দেখাইছোঁ। আলুখিনি ৰুই লওঁ, তাৰপৰা আপোনালোকক গোবৰ আনি কেনেকৈনো মই গোবৰ দি খেতি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মানুহে নোৱাৰা কাম একো নাই, মনত লাগে কামৰ প্ৰতি একাগ্ৰতা আৰু মনত সাহস হ'লে প্ৰতিটো কামেই মানুহে কৰি যাবলৈ পাৰে। মোক কিছুমানে কয় জানেনে, মানুহজনটোতো বাহিৰতে আছে, তই ইমান কষ্ট কি কাৰণে কৰিছ? মোৰ মানুহজনটো কোনো চাকৰি নকৰে, কোম্পানী কাম কৰিহে আছে। কাম কৰিলে পইচা পাব, নকৰিলে পইচা নাপায়। সেইটো কাৰণে ভাবিছোঁ আমি যিহেতু আমি সংসাৰ পাতিছোঁ দুয়ে কৰি খাম বুলি, সেইটো কাৰণে মই কাম কৰি গৈছোঁ। মই যদি আজি 1000-1500 টকা ঘৰতে যদি আলুখিনি খাওঁ, মোৰ মানুহটো 2 টকা পইচা ৰাহি হ'ব। ল'ৰাটো কিবা এটা খৰচ দিবলৈ অলপ মানুহতে আমাৰ ঘৰত গোবৰ নাই, যিহেতু মই গৰু প্ৰতিপাল কৰিবলৈ মোৰ অসুবিধা, সেইকাৰণে আমাৰ ঘৰত গৰু ৰখা নাই। আমাৰ শাহুমাহঁতৰ ঘৰতে গৰু আছে। মই তাৰপৰা এতিয়া গোবৰ চাইকেলত আনি আলু ৰুবলৈ চেষ্টা কৰিম। প্ৰথমতে গোবৰখিনি কোৰে গোটাই লৈছোঁ, তাৰপৰা বস্তাত ভৰাই ল'ম। ভৰাই পিনি চাইকেলত উঠাই ধুনীয়াকৈ লৈ যাম। তাৰপৰা আলু তলি ধুনীয়াকৈ গোবৰখিনি সৰু বাচন এটালৈ আলু পাতিয়ে দি যাম। সেই বুলিয়ে ধুনীয়াকৈ গোবৰখিনি গোটাই বস্তাকৈ ভৰাই ল'লে নিবলৈ অলপ সুবিধা হ'ব। দেখিছেনে? এয়া চাইকেলত গোবৰ আনি ঘৰৰ পৰা আছোঁহি। যিহেতু আমি গৰীব মানুহ, সেইটো কাৰণে কষ্ট কৰিয়ে খাব লাগিব। কপালৰ ঘাম মাটিত পেলাই খোৱা বস্তুটো কৰি খাই সোৱাদেই বেলেগ। লোকৰ পৰা আনি খোৱা যিমান অমৃত হ'লেও খাই যিমান ভাল লাগে, কিন্তু নিজে কষ্ট কৰি খোৱা সৰু বস্তুটো হ'লেও খাই বহুত সোৱাদ লাগে। সেইটো কাৰণে মই প্ৰতিটো কামেই মই নিজে কৰি যাবলৈ চেষ্টা কৰোঁ। আৰু প্ৰতিটো শাক পাচলিয়ে মই মানুহৰ দূৰত আহিলে কিনি নাখাওঁ, মই নিজে কৰি খাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? এতিয়া খাবলৈ লৈছোঁ। দেখিছেনে? এয়া লাল চাহৰ লগত কি খাম জানেনে? কল, ঘৰৰ কল দেই, চেনি কল খাবলৈ লৈছোঁ। কাম কৰি খুব ভাগৰ লাগিছে, পানী পিয়াহ লাগিছে, সেইটো কাৰণে চাহকণ খাই লওঁ, আকৌ কাম কৰিমগৈ। এইফালে খাবলৈ লৈছে বিক্ৰমে কল খাব নিদিওঁ, সি কাঁহি আছে, তাক খাবলৈ দিম মেৰিগ'ল্ড বিস্কুট। যিহেতু এতিয়া বতৰ চেঞ্জ হৈছে, গৰমৰ পৰা ঠাণ্ডালৈ পৰিৱৰ্তন হৈছে, সেইটো কাৰণে তাক এতিয়া মই কি বুলি কয় কল খাব নিদিওঁ, সি বিস্কুটে চাহে খাব।
দেখিছেনে, এয়া মই বস্তাৰ পৰা আলু গোবৰবিলাক সৰু বাচন এটা লৈ পাতিবিলাকত দি গৈছোঁ। সেইটো কাৰণে দিবলৈ অলপ সুবিধা আছে। বস্তাটো পাতিত দিবলৈ অসুবিধা কাৰণে সৰু গামলাটোত বাতি দিছোঁ বস্তাৰ পৰা, তাৰপৰা ধুনীয়াকৈ পাতিয়ে দি গৈছোঁ। এনেকৈ মই আলুখিনি পাতিবিলাকত কোবত দি গৈছোঁ। আগতে আইতাহঁতে কয় যে দুখ কৰিলে মুখ ধৰে, সেইটো এতিয়াহে বুজি পাইছোঁ, আগতে বুজি পোৱাই নাছিলোঁ। সেয়াই এনেকুৱা কামবিলাক কৰি মই দিনবোৰ পাৰ কৰি আছোঁ। কি কৰিম, উপায় নাই, কৰিবতো লাগিব, গৰীব মানুহ যিহেতু। এইফালে দেখিছেনে, আলু পিঁয়াজ পিটিকা, এইফালে বি জলকীয়া আৰু নেমু, এয়া সৈতে ভাত সাজ খাই এতিয়া আমি আকৌ কাম কৰিম শেষ হোৱাই নাই, কাম আছে। ভাতটো খাই লওঁ, তাৰপৰা কাম কৰি থাকিম আৰু আজিৰ দিনটো মুঠতে আলু ৰুই শেষ কৰিম আৰু। চেষ্টা জানো অসাধ্য কিবা আছে ন? একো নাই। মানুহে চেষ্টা কৰিলে সকলো কামে কৰি যাব পাৰে। মানুহে এবাৰ কৰিব নোৱাৰা কামটো মানুহে 100 বাৰ চেষ্টা কৰিবলৈ লাগে। আগতেতো কৈছে এবাৰ কৰিব নোৱাৰোঁ, কিতাপতো পাইছিলোঁ ন, এবাৰ কৰিব নোৱাৰা কামটো 100 বাৰ চেষ্টা কৰিব। আমি চেষ্টা কৰি আছোঁ। মই প্ৰতিটো কামেই এটা যিমান পাৰোঁ সিমান কৰিবলৈ শিকি গৈ আছোঁ। লাহে লাহে কামবোৰ হৈ গৈ আছে। দেখিছেনে, মই এইখিনি আলু ৰুলোঁ, দেখিছেনে? এইদৰে আলু ৰুলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে সকলোৱে দিনবিলাক সুখ হওক, শান্তিময় হওক। আজিৰ দিনটো আপোনালোকৰ সকলোৱে মংগলময় হওক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।